এই নাঙ্গলত থাকার কারণে একো সুবিধা পাওয়া নাই। এই গতিকে আমি ট্ৰেক্টৰত আহিলোঁ। আমি নাঙ্গলত ইমান দিন আছিলোঁ, এই নাঙ্গল চৰকাৰে আমাক একো দিয়া নাই। গতিকে আমি এই নাঙ্গল চৰকাৰ এৰি আমি ট্ৰেক্টৰ চৰকাৰৰ লগত আহিলোঁ। যেহেতু আমাক এই ট্ৰেক্টৰ চৰকাৰে 5 বছৰৰ ভিতৰত বহুত কিছু সুবিধা দিছে। আমাক BPL কাৰ্ডত চাউল ফ্ৰী হৈ আছে আৰু বহুত কিছু ঘৰ বাৰী পাই আছোঁ। গতিকে আমি নাঙ্গল পাৰ্টি এৰি দিয়ে আমি ট্ৰেক্টৰ পাৰ্টিত জইন কৰিলোঁ। ট্ৰেক্টৰত দিম আমি, নাঙ্গলক আমি আৰু ভোট নাদিওঁ। কিন্তু নাঙ্গল আমাক এতিয়া 17 বছৰ গ'ল, আমাক কিছু দিয়া নাই। গতিকে আমি আর নাঙ্গল পাৰ্টিক ভোট নাদিম। মানে ট্ৰেক্টৰ পাৰ্টিত আমি জইন লৈছোঁ। আমি ঘৰ পালোঁ, চাউল পাই আছোঁ, আমাৰ মাইকীবিলাকৰ টকাও পায়। আগতো নাঙ্গল পাৰ্টিত থাকি আমি একোৱে পোৱা নাই। এই গতিকে আমরা আজিৰ পৰা ট্ৰেক্টৰ পাৰ্টি সারা জীবনলৈ আমি থাকি যাম। আগতে তো নাঙ্গল পাৰ্টি থাকাতে ছাত্ৰৰ লগত গণ্ডগোল হ'ল, নেপালীৰ লগত হ'ল, বাঙালীৰ লগত হ'ল, হা। কিন্তু যেতিয়া ট্ৰেক্টৰ আহি গ'ল তেতিয়াৰ পৰা কোনো গণ্ডগোল নাই, আমি খুব ভালকৈ খেলি আছোঁ। না আমাৰ তো যেতিয়া BPF আছিল তেতিয়াতো একোই কাম কৰা নাই। আমি যেতিয়াৰ পৰা ট্ৰেক্টৰ আহিল তাৰপিছত আমি এই ঘৰ পালোঁ আৰু বুঢ়া পেঞ্চনো পাই আছোঁ। আৰু আমাৰ এই বৌবিলাকো এই কি কয় অৰুণোদয় পাই আছে। আমি তাকে ভাল পাওঁ, তাকে ভোট দিম আমি। জিন্দাবাদ 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 BPL জিন্দাবাদ 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 BPL 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 জিন্দাবাদ 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 মোহাম্মদ বড় জিন্দাবাদ 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 মোহাম্মদ বড় জিন্দাবাদ জিন্দাবাদ